to my channel Gandhi Blog Hai Hey dosto আপোনালোকক মাঘ বিহুলৈ শুভেচ্ছা দিলো dosto নে বলক আমি ভিডিওটো আৰম্ভ কৰো মানে আজি আমি গৈ আছো পাঠশালা বজাৰলৈ dosto মাঘ বিহুটো আজি গৃহখানা এটা খাব লাগিব dosto তে বলক আমি ভিডিওটো আৰম্ভ কৰো যাও dosto বজাৰলৈ তেন্তে বলক dosto আৰু আপোনালোকে ভেলাপুজি বনালে নাই আমিটো বনালো আমাৰ নামঘৰৰ ফিল্ডত dosto তে বলক আমি যাও আৰু হে dosto এখন বম মোনাখন লৈ লৈছো dosto তেতিয়া যাব লাগে বলক আৰু আমাৰ দাদাইও আহি পাই গল dosto তে বলক আৰু হে dosto আমাৰ দাদাইও আহি পাই গল মইও বহি লৈছো দাদা বল বাই বাই বলক dosto Orda happy bihu Gari sana na bise ha gari sana na thuchu ore pape ki thanda hat khani ta thanda bise aru he dosto asa kaya je bhai dada ole dosto kida ane ticket ata boi 12 ta bat thako eta boi 100 aru ya ticket dibo hise dosto ekhon 100 taka aji dosto khela dance house sensors etulo subject to availability আৰু হে dosto উৰুকাৰ মাছ কিনা মানুহ dosto মাছ আমি dosto মাছ কিনিব গৈছো মাছ মাংস মানে গোটে তে বলক dosto আমি যাও এতিয়া আমি আহিছো বজাৰলৈ দাদা আছে মই আছো তে বলক এতিয়া আমি যাও কিবা কিবি আছে ওয়াও মজা dosto মা কৰে লবা লাগিব মাছ মাংস মানে সব বলক dosto আৰু হে dosto মাছৰ বজাৰৰ ফিৰক না মানে মাছ লবলৈ মানুহ সব dosto মানুহ বলক ও মাই গড মাছে আৰু মানুহ সব বলক dosto এতিয়া আমি যাও মাছ কিনিবলৈ মাছ কিনিব লাগিব মাংস কিনিব লাগিব itu sampai kiman dangor mas itu ekor sapi kalau kan kau nyari mas kiman dangor ali mas terus berkas sapi ali mas ada pun dangor dosto কি খবর dosto আগৰ বাৰ মাছ দিছিলো মনত আছে না তোমাৰ তাতে যে দিছিলো দিছিলা মনত আছে না কিমান dosto ইটো দাদা আমাক এ ভোকাল নিবালে কই বাৰি আৰু এটা ভোকা 25 কিলো 25 কিলো 25 কি মানে 25 কেজি dosto ওরে বেশি dosto ও dosto আৰু হেড মানে আজি যেহেতু উৰুকা কাৰণে মানে সকলোৱে মাছে কিনিব গৈছে মাছ মাংস dosto মজা ওয়াও আৰু মজা এইখন dosto মাছৰে বজাৰ অলপ আগৰ আছে মাংসৰ বজাৰ মজা itu এটা ভোকা মাছ dosto কিমান ডাঙৰ dosto প্ৰায় itu dosto 30 কেজি মান আছে আৰু এই ভোকা মাছ ডাঙৰ মাছ এইটো একটা সব দাদা এইটো কিমান কেজি নো কিলো কিলো হাজাৰ হয় নাই কেজি 30 কিলো এইটো dosto 30 কিলো মানে মুঠ করে ওজন এইটো dosto সব কিমান ফিৰ মানে মই dosto বুলিব লাগা হোৱাই নাই খেলাতে মই গৈ আছো dosto আগত এয়া মুখ খেলি এয়া ফিৰ আৰু হে dosto এয়া চক এয়া আমাৰ লৈ ললে
মজা মাছৰ বজাৰত ইমান মানুহ মাংস কিনিবতো আছে মাছৰ বজাৰ দস্ত মাছ চাই থাকোঁতে আমাৰ মাছ দস্ত ভৰাই ল'লে আমাৰ মাছ হৈ গ'ল এতিয়া আমাৰ আৰি মাছ বেগত দস্ত ভৰাই ল'লে চবৰে আৰি মাছ আছে মাছৰ ভিৰৰ পৰা ওলাই আহিলোঁ মজা আৰু মাছ লৈ ল'লোঁ তাত ধুমা হেঞ্চাই মাছ আৰি মাছ এটা দস্ত বলক এতিয়া আমি ল'ম মাংস দস্ত বলক এতিয়া মাংস ল'ম দস্ত বলক 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 এয়া চব্জিৰ বজাৰ দস্ত মজা দস্ত বলক আৰু সেই দস্ত এয়া চব্জি আৰু ইয়াতে দস্ত এতিয়া চব্জিও ল'ম দাদা আছে ৱাও মজা আৰু সেই দস্ত এয়া এতিয়া আমি আলু আছে ইয়াতে আলু বিলাহী মানে চব আৰু এয়া চব্জি বজাৰত কিমান চব্জি ওলাইছে অৱশ্যে চব্জি বজাৰত চব্জিয়ে ওলাব দিয়কচোন এয়া চব্জি ৱাও মজা চব্জি বজাৰত দে লৈ আছে মাংস মানে এয়া ব্ৰইলাৰৰ মাংস আছে আৰু ইয়াৰে পাছত আমি ল'ম ছাগলীৰ মাংস মানে পাঠা দস্ত পাঠা আমি মাংস চব্জি সকলো লৈ ল'লে দস্তৰে যে বলক এতিয়া আমি ল'বলৈ যাওঁ মেইন বস্তুটো মানে পাঠা দস্তৰে যে বলক এতিয়া আমি যাওঁ বলক আৰু সেই দস্ত এতিয়া আমি আহি গ'লোঁ পাঠাৰ দোকানত মানে এতিয়া এয়া দাদা আছে আৰু এয়া পাঠা আছে মানে ছাগলীৰ দস্ত আৰু এতিয়া আমি 30 কিলো দস্ত খাহি আৰু এতিয়া আমি লং দস্ত পাঠা ছাগলীৰ দস্ত মজা এতিয়া লওঁ আৰু সেই দস্ত এতিয়া আমি বজাৰৰ পৰা আহি গ'লোঁ দস্ত এতিয়া গাড়ীত উঠিছোঁ এয়া দাদা আছে দস্ত একদম মজা এতিয়া বলক আমি ঘৰত যাওঁ বজাৰ চজাৰ কৰা হৈ গ'ল এতিয়া বলক দস্ত আৰু আজি খানা খাব লাগিব আৰু সেই দস্ত এতিয়া আমি বজাৰ কৰি লৈছোঁ দস্ত একদম আৰু ৰাতি একদম জব্দ খানা খাব লাগিব এয়া দাদা আছে আৰু আমাৰ ঘৰত পিঠাও বনিছে তেল পিঠা নাৰিকলৰ পিঠা মানে চব দস্ত এতিয়া তাই খাব লাগিব আৰু আপোনালোকে পিঠা বনালে নাই আমাৰ কিন্তু বনালে দস্ত একদম মজা ৱাও হে দস্ত আৰু এতিয়া আমাৰ বনাইছে বিহুৰ পিঠা দস্ত এয়া চকচো পিঠা বনাইছে আমাৰ পিঠা মজা দস্ত আৰু আপোনালোকে বনালে নাই ক'ব পিঠা ৱাও সেই দস্ত এতিয়া আমাৰ বনাইছে তেল পিঠা দস্ত আৰু আপোনালোকে তেল পিঠা খাইনে নাই দস্ত আমি কিন্তু খাওঁ এয়া তেল পিঠা দস্ত দি দিলে ৱাও মজা দস্ত তেল পিঠা আৰু এয়া এতিয়া বনাইছে আমাৰ মাই তেল পিঠা দস্ত আৰু সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ এয়া পিঠা মেইন দস্ত বিহুৰ তো এয়া চাওক এয়া নাৰিকলৰ পিঠা আছে আৰু এয়া চাওক আৰু এয়া চাব পাৰে এয়া নাৰিকলৰ লাড়ুও আছে সেই দস্ত এতিয়া আমি বজাৰ চজাৰ কৰি আহিলোঁ আৰু বজাৰ কৰিলোঁ আৰু আজি ৰাতি একদম ধামাকা খানা হ'ব দস্ত আৰু আপোনালোকে বজাৰ কৰিলে নে নাই দস্ত ক'ব আৰু আমাৰ ইফালে ভেলাঘৰ বনাইছে দস্ত বনোৱা হৈ গ'ল আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষত আৰু এবাৰ ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ বাই বাই দস্ত বাই